প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা পাটিল। শ্ৰীমতী প্ৰতিভা পাটিল 2007 চনৰ 25 জুলাইৰ পৰা 2012 চনৰ 25 জুলাইলৈকে দ্বাদশ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথম ভাৰতীয় মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীয়ে 1966 চনৰ পৰা 1977 চনলৈ আৰু পুনৰ 1980 চনৰ পৰা 1984 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল সৰোজিনী নাইডু। সৰোজিনী নাইডুৱে তেতিয়াৰ ইউনাইটেড প্ৰভিন্স আৰু বৰ্তমানৰ উত্তৰ প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ 1947 চনৰ 15 আগষ্টৰ পৰা 1949 চনৰ মাৰ্চ মাহলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথম ভাৰতীয় মহিলা IPS অফিচাৰ কিৰণ বেদী। ভাৰতৰ পুলিচ ব্যৱস্থাৰ সংস্কাৰৰ ক্ষেত্ৰত কিৰণ বেদীৰ অৱদান বিশেষ উল্লেখযোগ্য। 1972 চনত তেওঁ ইণ্ডিয়ান পুলিচ ছাৰ্ভিচত যোগদান কৰিছিল। পিছলৈ তেওঁ পণ্ডিচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী সুচেতা কৃপালিনী। সুচেতা কৃপালিনীয়ে 1963 চনৰ পৰা 1967 চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি এনি বেচাণ্ট। এনি বেচাণ্টে 1917 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত সভাপতিত্ব কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি সৰোজিনী নাইডু। সৰোজিনী নাইডুৱে 1925 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কানপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল। তেওঁক নাইটিংগেল অৱ ইণ্ডিয়া বুলিও জনা যায়।